দিনৰ বাচন সোপা ধুবলৈ এলাহ লাগি থৈ দিলো এতিয়া এই সোপা নুধুলে বনাও কেনেকে বাৰু ও সা কে সা শুন উচিত সময়ত মাত দিছা হা আজি ঘৰখন ইমান সেমেকি আছে সা মানুহে নাই কেনেকে উতলি থাকিব আমাৰ ফিৰিঙি দুইটা গাঁৱৰ ঘৰলৈ গ'ল মণিমুকুতা ও আছা শুন তই আহিছ ভালেই কৰিলে তই মোক বাচন কেইটা ধুই দেচোন ৰাতিপুৱাৰ পৰা হাতখন ইমান বিষাইছে চা তাকে হাতখন ওচৰলৈ আনিব নোৱাৰিছো তাকে হ'বলৈ আগতে ক'ব নোৱাৰ এনেই মোৰ পইচা সোপা খৰচ কৰাই মৰক কিয় কিহ পইচা অকলে আছো কাৰণে মাংস অকণ আনিলো বোলো ড্ৰাই ফ্ৰাই বনাই খাম এতিয়া এইখন হাতেদি কেনেকে মাংস মুখলৈ তুলিবি গোটেই সোপা বৰুৱানীক দি দিব লাগিব কোনকেইটা বাছত এনে কোনকেইটা মোক দেখাই দিয়কচোন সদ্যহতে এইকেইটা ধুই লচোন মই আৰু কেইটামান আছে উলিয়াই দিম ডালুন মানে নেমু অকণ চেপি দিছো সেইকাৰণে টেষ্টি হৈছে বঢ়িয়া লাগিছে চা এটাকে খাওঁ প্ৰথমে দালি দি ভাতকেইটা খাই ল চব জপতীয়া খাব নালাগে মাংস পিছত খাম দালিটো ভাতকেইটা খাই ল তাৰপিছত মাংস খাবি হেৰি নহয় মই সুধিবলৈ নহ'ল তই মাংসত জ্বলা খা নে নাখাৱ জ্বলা অকণ হ'লেহে ভাল লাগে চা মই জ্বলা দি বনাইছো আলু দি দিলো মাৰি দিম চা হেৰি লোকেল খাই ভাল পোৱা নে ব্ৰইলাৰ দুইটাও ভাল পাওঁ ব্ৰইলাৰটো অকণ কোমল কোমল চা ব্ৰইলাৰ ড্ৰাই ফ্ৰাই তাতে থাকি লোকেলৰ গ্ৰেভিহে লৈ আহোঁ ইয়াতচোন মাংস চাইছে একোৱে নাছে মই আকৌ ইয়াত গ্ৰেভিটো আছে বুলি ভাবিছো ফ্ৰাইটো তাত থৈছিলো মানে আছে লৈ আহোঁ ভাতকেইটা চপাই কৰি খাবি বাতিত দিওঁ নে এনেই কাঁহী কাষতে দি দিওঁ বাতিটো অকণ দিয়ক কাঁহীটো দিয়ক হ'লেই খাই নেলাগে আৰু কি চা মাংস দিয়ক অনা নাই নহয় বনোৱাও নাই নোহোৱাকে দেখোন ভাত গোটেই গুগ ৰাখে মাৰিয়ে দিলি হ'ব বাচনখন ধুই থৈ আহিবি